আজি আবেলিয়ে ভবা হ'ল যে ৰাতি ভাত নাখাওঁ, ৰুটি আৰু মাংস খাওঁ যাওক। কথামতে কাম এইফালে এয়া গধূলি হ'লেই নহয়, ভণ্টিয়ে আটা মঠি আছে, লগতে আমি মাংস ভজাও খাই ল'লোঁ আৰু তাৰ পাছতে মই মাংস বনাবৰ কাৰণে লাগি গ'লোঁ। এইফালে মাংস প্ৰায় ৰেডি হ'লে বাৰু, এইফালে গৰমো লাগিছে, হ'লেও কি কৰিব, খাম বুলি ভাবিছোঁ যেতিয়া কৰিবতো লাগিবই। আজি ভণ্টিয়ে মই মানে যোগাৰ কৰিছোঁ। এইফালে দেখিছেনে লুচিৰ কিন্তু চাইজত নাযাব দেই, কেনেকৈ ফুলিছে সেইটো চাওক না, কি ধুনীয়াকৈ ফুলিছে। মোৰ আগতো যদি কোনোবাই মোৰ প্ৰশংসা এনেকৈ কৰি থাকে, ময়ো এনেকৈ ফুলি যাওঁ। বাৰু লুচি কেইখনতো বাৰু ঠিকেই ফুলিছিল, খাওঁতে আমাৰ বহুত দেৰি হৈ গ'ল, সেইবাবে ফুলা লুচি গৈ ফ্ৰিজত থোৱা পাপৰহে হ'লগৈ, হ'লেও কিন্তু টেষ্টি আছিলে দেই। বাৰু এতিয়া আমি খাওঁ, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু মাংস ৰেচিপি দিয়া নহ'ল দেই, মানে মাংসটো বনাব সকলোৱে জানেই, মইনো আৰু কি দেখাম, সেইকাৰণে আৰু এনেকৈ শ্বৰ্টকৈ দি দিলোঁ। তো ভিডিঅ'টো কেনে পালে জনাব দেই।